হেল্ল' ফ্ৰেণ্ড, মই ৰাখী মোৰ চেনেল ৰাখীৰ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কৰবা চৌথ। যিসকলে কৰবা চৌথৰ ব্ৰত পালন কৰিছে তেওঁলোকলৈ মোৰ ফালৰ পৰা হেপী কৰবা চৌথ। আৰু মই আজি আপোনালোকৰ ওচৰত এটা চাহী পনীৰ ৰেচিপি লৈ আহিছোঁ, য'ত মই পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰা নাই। আপোনালোকে যিকোনো ব্ৰতত থাকিলে বনাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহক তেতিয়াহ'লে দেৰি নকৰি আমি ৰেচিপিটো আৰম্ভ কৰোঁ। চাহী পনীৰ বনাবৰ কাৰণে আমাক লাগিব পনীৰ। মই ইয়াতে পনীৰ লৈছোঁ, কাটি লৈছোঁ পনীৰখিনি। আৰু মই ইয়াত 2টা বিলাহী লৈছোঁ, এটুকুৰা আদা লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ, এটা শুকান জলকীয়া লৈছোঁ আৰু কাজু মই 20টামান লৈছোঁ। ইয়াত মই পিঁয়াজ আৰু নহৰু ব্যৱহাৰ নকৰোঁ। আহক তেতিয়াহ'লে মই আগৰখিনি চাওঁ কেনেকৈ বনালোঁ। এয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ, তাতে মই অলপমান মিঠাতেল দি দিম। মই ইয়াত এতিয়া বেছিকৈ মিঠাতেল নিদিওঁ, পিছত মই আকৌ দিম যিহেতু। আৰু তেলখিনি মই গৰম হ'ব দিছোঁ। এয়া ভালদৰে তেলখিনি গৰম হৈ গ'ল। এতিয়া মই কাটি ৰখা বিলাহী কেইটুকুৰা দি দিম। আৰু মই কাজু কেইটাও দি দিছোঁ ইয়াতে। আৰু কেঁচা জলকীয়া 2টা দিছোঁ। আৰু মই শুকান জলকীয়াটো ইয়াতে দি দিছোঁ, আদা টুকুৰাটো দি দিছোঁ। আৰু মই অকণমান সময় ভাজি ল'ম। বিলাহীখিনি চফ্ট হোৱালৈকে ভাজি ল'ম। মই এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে মই অলপমান তেল দি লৈছোঁ। আৰু তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিছোঁ। এয়া মোৰ তেলখিনি ভালদৰে গৰম হৈ গ'ল আৰু মই গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। ইয়াতে মই আধা চামুচ গৰম মছলা পাউডাৰ দি দিম। এয়া মোৰ পিঁয়াজ আৰু কাজুখিনি ধুনীয়াকৈ চফ্ট হৈ গ'ল। মই এতিয়া ঠাণ্ডা কৰি পেলাই মিক্সিত এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। তাৰপিছত মই ইয়াতে জিৰা পাউডাৰ দিছোঁ আধা চামুচ, আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ আধা চামুচ, আৰু ধনিয়া দিছোঁ আধা চামুচ। এই গোটেই শুকান মছলাখিনি মই অকণমান সময় ভাজি ল'ম। গেছটো একেবাৰে কম ফ্লেমত দি ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব। হৈ গ'ল মোৰ মছলাখিনি ভাজা। এতিয়া মই যিখিনি বিলাহী, কাজু আৰু আদাৰ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু মই ধুনীয়াকৈ ভাজি ল'ম। যেতিয়ালৈকে ছাইডত দি তেল ওলাই নাযায় তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ ভাজি থাকিব। এয়া মোৰ মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই গ'ল, এয়া দেখিব পাৰিছে। এতিয়া মই গৰম পানী কৰি ৰাখিছিলোঁ, এয়া মই গৰম পানীখিনি ইয়াতে দি দিম। পানী আপোনালোকে যিমান গ্ৰেভি কৰিব বিচাৰে সিমান অনুযায়ী দিব। মই 1 গিলাচ দিছোঁ আৰু মই ভালকৈ লৰাই লৈছোঁ। এয়া তাৰপিছত মই গ্ৰেভিখিনি উতলিবলৈ দিম। এয়া মোৰ গ্ৰেভিখিনি উতলি আছে। এতিয়া মই ইয়াতে কাটি ৰখা পনীৰখিনি দি দিছোঁ।
আপোনালোকে যদি পনীৰখিনি অকণমান ভাজি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভাজি ল'ব পাৰে। মই এনেকৈ কেঁচাকৈ দিছোঁ যিহেতু মই এনেকৈ ভাল পাওঁ, আৰু অলপ সময় মই উতলিব দিছোঁ। এয়া মোৰ পনীৰ হৈ গ'ল। এতিয়া মই ইয়াতে আধা চামুচ গৰম মছলা দি দিম। আপোনালোকৰ ওচৰত যদি কচুৰি মেথি আছে তেতিয়াহ'লে কচুৰি মেথি দি দিব। মোৰ ওচৰত নাই, সেইকাৰণে মই এতিয়া গৰম মছলা দি দিছোঁ আৰু অকণমান লৰাই পেলাই মই এখন ঢাকনা দি পেলাই গেছটো অফ কৰি দিম। এয়া মোৰ পনীৰ হৈ গ'ল। মোৰ আজি কৰবা চৌথ ব্ৰতত খোৱা থালিখন ৰেডি হৈ গ'ল। ইয়াতে পুৰি, চেমিয়া ক্ষীৰ, দালি, পনীৰ আৰু ভাত। এয়াই মোৰ আজি কৰবা চৌথ ব্ৰতত খোৱা থালিখন হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে।